পুৱাই কুইণ্টেলে কুইণ্টেলে আলু লৈ মৰাণৰ দেওবৰীয়া বজাৰলৈ ওলাই আহিল মন্ত্ৰী বিমল বৰা। দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডে মৰাণৰ কৃষিবামত 0 টিলাক পদ্ধতিৰে কৰা জৈৱিক আলু আজি বজাৰত আনুষ্ঠানিকভাৱে বিক্ৰী কৰে কেবিনেট মন্ত্ৰীজনে। মন্ত্ৰীজনে বিক্ৰী কৰা আলু ক্ৰয় কৰিবলৈ গ্ৰাহকৰো হেতা পৰা। খেৰপাৰি পৰীক্ষামূলকভাৱে কুফ্ৰী জ্যোতি নামৰ আলুবিধ 7 বিঘা মাটিত কৰিছিল। ইয়াৰে কিছু আলু আনি বজাৰত বিক্ৰী কৰে মন্ত্ৰীজনে। মন্ত্ৰীজনক সং দিয়ে জিলা কৃষি বিষয়াৰ লগতে দলীয় কৰ্মীসকলে। এই খেতিয়েৰে কৃষকসকলক সজাগ কৰাৰ লগতে আলু খেতিৰ প্ৰতি আগ্ৰহী হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীজনে। সমবায় সমিতিয়ে যোৱা 2-3 বছৰৰ পৰা আলু উৎপাদনৰ লগত আমি জড়িত হৈ আছো। আমি যোৱা 2 বছৰ এটা বিশেষ প্ৰজাতিৰ আলু অসমত স্থাপন হোৱা এটা মাল্টিনেশ্যনেল কোম্পানী পেপচিকোলৈ আমি প্ৰেৰণ কৰি আহিছো। যোৱাবাৰ প্ৰায় 1 লাখ কেজি আৰু এইবাৰো প্ৰায় 6 লাখ কেজি আলু উৎপাদনৰ আমাৰ লক্ষ্য আছে। আৰু সমান্তৰালভাৱে এইবাৰ আমি পৰীক্ষামূলকভাৱে এটা নতুন পদ্ধতিৰে আমি আলু কৰিছিলোঁ। সেইটো হ'ল 0 টিলেজ বুলি কয়। সম্পূৰ্ণ জৈৱিকভাৱে মৰাণৰ বীজ পামত আৰু খুব কম মাটিত আমি ট্ৰাই কৰিছিলোঁ, প্ৰায় 6-7 বিঘামান মাটিত, য'ত হাল নোবোৱাকৈ আলু উৎপাদন কৰিব পৰা যায় খুব কম কষ্ট আৰু জৈৱিকভাৱে। আৰু সেই আলু আজি আমি উৎপাদন কৰি আজি বজাৰলৈ উলিয়াই লৈ আনিছোঁ। সেইটো সময়ত এটা ব্যৱসায় আমি কৰিছিলোঁ, কিন্তু সেই আলু অসমৰ আলু নাছিল, সেই আলু আছিলে বাহিৰৰ আলু। কাৰণ অসমত যি আলুৰ প্ৰয়োজনীয়তা আছে, যি চাহিদা আছে, মেক্সিমাম আলু বাহিৰৰ পৰা আহে। কিন্তু এতিয়া আমি দেখিছোঁ যদি আমাৰ কৃষকসকলে এই খেতিত আত্মনিয়োগ কৰে তেতিয়াহ'লে বাহিৰৰ আলু কোনো প্ৰয়োজন নাই। আৰু ইণ্টাৰেষ্টিংলি এই যিটো খেতি এইটো যিটো পদ্ধতিৰে কৰা গৈছে, এই পদ্ধতিৰে সকলোৱে কৰিব পাৰে, কোনো ইছ্যুৱে নাই। যাৰ ঘৰত মাটি 1 কঠা আছে, কাৰোবাৰ ঘৰত মাটি 2 বিঘা আছে, 10 বিঘা আছে, এইটো পদ্ধতিৰে কৰিব পাৰে, বহুত বেছি কষ্ট কৰিবলগীয়া নাথাকে। কিন্তু আলুটো দেখিছে প্ৰডাকশ্যন ভালেই হৈছে। আৰু এবাৰ আমাৰ পৰীক্ষামূলকভাৱে হোৱাৰ কাৰণে আৰু ইয়াত নিশ্চয় ফিউচাৰ আমি আৰু অকণমান নতুন ধ্যান ধাৰণাৰে আমি কৰিলে আমাৰ উৎপাদন আৰু বাঢ়িব।